আগন্তু 2025 চনৰ যেটো নেকি আমাৰ বিটিসি ইলেকশন এটা আমি বিপিএফে আৰামসে জিতি যাম আৰু কোকলাবাৰী হিচাপে ৰাইজৰ কেনেদৰে সমাদৰ লাভ কৰিছে আপোনালোকে এই দেখাই পাইছে ৰাইজৰ একদম জাকজমকে ওলাইছে ৰাইজ আমাৰ লগত সরকার কোনে কৰিব এবাৰ আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বতে আমাৰ বিপিএফ চৰকাৰ হ'ব ইউপিপিএলৰ কি হ'ব ইউপিপিএল টো 4টা 5টা জিকিব তেকেলগে আপোনালোকে কিটা পাব আমাৰ মোটামুটি 27 28টা প্ৰাৰ্থী আমাৰ বিপিএফৰ পৰা জিতি যায় আমি বিপিএফে চৰকাৰ কৰিম বিজেপিৰ কি হ'ব বিজেপিও প্ৰচাৰ চলাই আছে চাৰিওফালে আহি কেনে বিজেপিৰ আমাৰ হেতু সাইডতো আমি দেখাই পোৱা নাই বৰ্তমান ইফালে ওদালগুৰি সাইডত থাকব পাৰে কিন্তু আমাৰ এই অঞ্চলত ইমান প্ৰভাৱ নাই বিজেপিৰ কংগ্ৰেছ দল সোমাইছে কোকলাবাৰী অঞ্চলত থাকব পাৰে প্ৰচাৰ হেনেকে কৰিব পাৰে কিন্তু কংগ্ৰেছে পাবনে এখন কংগ্ৰেছে কিন্তু এখনো এখন নাপাব বিটিসি মোটামুটি জয়নিং আজিলৈকে ইউপিপিএল বা বিজেপি কৰ্মীবিলাকে আমাৰ লগত 200ৰ আপত জয়নিং হ'ল বৰ্তমানত আৰু বহুত হ'ব লগা আছে আমাৰ লগত আলোচনাত আছে বৰ্তমানত